Hello everyone, welcome back to my YouTube channel. মোৰ চেনেলৰ অন্যটা ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি প্ৰায় 10 দিন মান পিছত আকৌ এটা ভিডিঅ' ভালকে আৰু বনাইছো। এটা কেক বনাইছিল তাকে দেখাইছো আৰু ভিডিঅ'টো হেখলৈকে চাই যাব আৰু হেখত জনাবলৈ নেপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু এতিয়া কেকটোৰ বাটিটো ৰেডি কৰি লৈছো আৰু ৰিফাইন দি এনেকৈ ধুনীয়াকৈ হানি লৈছো। আৰু এতিয়া এই বাটিটোৰ এনেকৈ তলটোৰ জুখাই এখন এনেকৈ পেপাৰ কাটি লৈছো আৰু এখন তাত দি আকৌ তাৰ ওপৰত ভালদৰে তেলটো লগাই দিছো আৰু লাগি যাবৰ বাবে। আৰু এতিয়া ইয়াত ময়দা অলপ এনেকৈ ছটিয়াই লৈ ভালদৰে বাটিটো ময়দাখিনি লগাই লম। ডিম দুটা লম আৰু ডিম দুটা আৰু এতিয়া দিছো একেবাৰে ডাঙৰ কাপটো জুখাৰে 1.5 কাপ ময়দা দিছো আৰু আৰু দুটা আমুল তাজা গাখীৰ লৈছো 15 টকীয়া। এতিয়া আমুল তাজা গাখীৰটো দিলো ভালদৰে আকৌ ফেটিম। মই লগতে গোটেইখিনি গাখীৰ দি দিয়া নাই, অকমানকৈ দি গৈছো, তেতিয়া অলপ মিলাবলৈ ভাল হয় আৰু এতিয়া দিছো অকণমান নিমখ। এতিয়া দিছো ডাঙৰ চামুচেৰে 2 চামুচ বেকিং পাউডাৰ।
এতিয়া এখিনি ৰেডি হৈ গ'ল এতিয়া কেক টিনটোত ধুনীয়াকৈ মানে লাহে লাহে ঢালি ল'ম আৰু এতিয়া ওপৰ মানে ভিতৰত থকা বাবলছবোৰ ওলাই আহিবৰ কাৰণে এনেকৈ অকমান ঢকিয়াই দিম মানে আৰু হেতু এতিয়া এটো 45 মিনিটৰ কাৰণে গেছত পাতি দিম আৰু কেকটো নমাওঁতেনে বহুত ধুনীয়াকৈ ফুলিছিলে কিন্তু ভিডিঅ' কৰিবলৈ থাকি গ'ল এনেকৈ দেখাইছোঁ কাটি লোৱাৰ পিছত আনকে মই 3টা লেয়াৰ কৰি কাটি ললো কেকটো এতিয়া আইচিং কৰিব লাগিব আৰু আৰু এতিয়া কেকটো আইচিং কৰিবৰ কাৰণে ক্ৰীমটো বিট কৰি লওঁ প্ৰথমে মই এক নম্বৰ হেতু বিট কৰি তাৰ পিছত লাহে লাহে বঢ়াই হাত নম্বৰত অলপ দেৰি বিট কৰিলো এনেকৈ প্ৰায় 5 মিনিট বাদ বিট কৰোতে ক্ৰীমখিনি ৰেডি হ'লগৈ আৰু ওপৰত এখন প্লেট লৈছো আৰু তাত অকমান ক্ৰীম লগাই লৈছো আৰু মানে কেকটো ষ্টেবল হৈ থাকিবৰ কাৰণে আৰু এতিয়া ইয়াত কেকৰ প্ৰথমটো লেয়াৰ দি দিম আৰু এতিয়া ইয়াত ভালদৰে চেনি পানী এনেকৈ লগাই দিছো কেকটো সফট হৈ থাকিবৰ কাৰণে আৰু চেনি পানী দিম মানে সফট হবৰ কাৰণে আৰু
ভিডিঅ' কৰা নহ'ল একেবাৰে লাষ্টতে দেখাই দিছোঁ আৰু কেনেকুৱা হৈছিল কেকটো দেখিবলৈ এইটো হৈছে ফিনিচিং